Hi everyone and welcome back to my YouTube channel. আজি Sunday সেইটো কাৰণে ভাবিলোঁ যে এটা লং ব্লগে শ্বুট কৰোঁ। জব কৰাৰ পিছত আৰু এই নতুন জেগাটোত অহাৰ পিছত এইটো মোৰ ফাৰ্ষ্ট লং ব্লগ আৰু প্ৰথমটো উইকেণ্ড। তো মই প্ৰথমতে মানে গাটো ধুই আহিলোঁ এণ্ড এতিয়া ভাবিছোঁ যে ঘৰটো অলপ চাফা কৰোঁ। মানে মই নতুনকৈ যিহেতু আহিছোঁ ৰুমটোলৈ, গতিকে তেনেকৈ বিশেষ একো মানে কৰিবলৈ সময় পোৱা নাই, কাৰণ যিদিনাখনৰ পৰা আহিছোঁ মানে সেইদিনাখনৰ পৰাই মই অফিচেই কৰি আছোঁ। তাৰপিছতে সেইটো কাৰণে ভাবিলোঁ যে এতিয়া ঘৰটো মোহাৰাৰ পৰা ষ্টাৰ্ট কৰোঁ এণ্ড কৰি যাওঁ আৰু যিখিনি হয়। ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। গৰম কেনেকুৱা পাইছে বাৰু? একেবাৰে অৱস্থা নাই আৰু। কাম বন কৰি আহিলোঁ, এতিয়া ঘৰটো মোহাৰিলোঁ, সাৰিলোঁ, মানে অৱস্থা নাই। মই গা ধুই লৈছিলোঁ মানে ফাৰ্ষ্টতে, কিন্তু এতিয়া আকৌ গা ধুব লাগিব যেনহে লাগিছে। মানে গোটেই ঘামি জামি অৱস্থা নাই। এইবাৰ সঁচাকৈ গৰমটো বেছি পৰিছে অলপ জোখতকৈ। আগতে মানে মে' মাহতে ইমান গৰম আগতে নালাগে মেবি, কিন্তু এইবাৰ বহুত গৰম পাইছোঁ। আপোনালোক যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব, কাৰণ মানে মটিভেশ্যন পোৱা যায় যেতিয়া আপোনালোকে লাইক কমেণ্ট এনেকৈ কৰে। ভাল লাগে আৰু নতুন নতুন ভিডিঅ'বোৰ বনাবলৈ একচুৱেলি উৎসাহ মানে আহে আৰু বনাবলৈ মন যায়। ঘৰৰ পৰা এতিয়া দূৰত আহিহে গম পাইছোঁ যে ঘৰত কিমান কাম থাকে। মানে কাম শেষেই নহয়। মানে এতিয়া একো বেলেগ কাম কৰিবলৈ বা কিবা এটা ভাবিবলৈও টাইম নাইকিয়া নিচিনা হৈ গৈছে। অফিচৰ কাম কৰিলোঁ, আহিলোঁ ঘৰত, খানা বনালোঁ, তাৰপিছতে আৰু মানে একদমেই টাইম নাই সঁচাকৈ। মানে বহুত হেক্টিক চিডিউল এটা পাই গৈছোঁ, তাতে ইমান গৰমত। একচুৱেলি আদত নাই মোৰ এনেকুৱা। আগতে মই হোষ্টেলত আছিলোঁ যিহেতু, গতিকে মানে পঢ়ি থাকোঁতে মই ভাত পানীবিলাক মই নিসিজাওঁ, মানে অকল পঢ়িব লাগে আৰু। খানা বনোৱাত একো প্ৰব্লেম নাই বাৰু। অলৰেডি যোনে জানে মোৰ ইউটিউব চেনেলটো চাই থাকে তেওঁলোকে জানে যে ভাল পাওঁ, বহুত ভাল পাওঁ বনাই, কিন্তু মানে গোটেইখিনি একেলগে মেনেজ কৰিবলৈ প্ৰব্লেম হৈ যায়। এতিয়া মানে এনেকুৱা লাগিছে নবনাওঁৱে, মানে আজি নাখাওঁৱে নেকি, তেনেকৈহে মানে একো বনাবলৈ মন নোযোৱা হৈ গৈছে। মানে কি বনাম আৰু তাতে গৰমত একো বনাই পিনি ৰাখিবই নোৱাৰি, গোটেইবোৰ বেয়া হৈ যায়। তাতে মোৰ এতিয়া ইয়াততো ফ্ৰিজো নাই, গতিকে মানে এবাৰ বনালে মানে অকণমান বেছি হয় থৈ দিবলৈ, কাৰণ এজনী মানুহৰ যিমানেই আপুনি বনাওক অকণমান হ'লেও থাকি যায় মানে, তো সেইখিনি বেয়াই হৈ যায়। মানে একো বহুত অশান্তি হৈ গৈছে মানে। তো গৰমটো ৰাতিপুৱা উঠাৰ পৰা একোৱে খোৱা নাই এতিয়ালৈকে। তো ভাবিছোঁ যে এতিয়া কিবা লাইটকৈ কিবা এটা খাওঁ, মানে নবনোৱাকৈ যাতে হয়। মানে বনাবলৈ একেবাৰেই মন নাই, মানে ইমান গেলা গৰমখনত মানে নোৱাৰোঁ আৰু এতিয়া বনাব। আজি দাদা আৰু বৌ আহিব, তেতিয়াই মানে বনাম আৰু ভাতটো, লাঞ্চটো খাম আৰু তেতিয়াই বনাই।
কিন্তু এতিয়া নবনাওঁ একো, কিন্তু তেতিয়ালৈ টাইম আছে যিহেতু কিবা এটাতো খাব লাগিব, সেইটো কাৰণে ভাবিছোঁ যে নবনোৱাকৈ হোৱা কিবা লাইটকৈ কিবা এটা খাই লওঁ। তেন্তে ব'লকচোন চাওঁ কিনো আছে, একোৱেই নাই। এয়া দাদাহঁত আহিলে, দাদাহঁত অহাৰ পিছতে সিহঁতে মাংস লৈ আহিছিলে। এতিয়া মাংস এইখিনি ফ্ৰাই কৰিছে আৰু এইফালে এইখিনি কাৰী মানে গ্ৰেভি টাইপ বনাব আৰু, তো সেনেকৈ বনাইছে। এতিয়া এয়া বৌয়ে বনাই আছে আৰু মোৰ আজি আৰাম, মই একো বনাব নালাগে। মোৰ ইয়াত তেনেকৈ ডাঙৰ কেৰাহীও নাই, সেইটো কাৰণে কাৰীটো মই প্ৰেছাৰ কুকাৰতে এয়া দাদাই বনালে, কাৰণ প্ৰেছাৰ কুকাৰত মানে নহ'লে মানে নুজুৰেই। এই কেৰাহীখনত যে অকল মানে সেই ফ্ৰাই কৰিবলৈহে জুৰিছে আৰু মাংসখিনি। বাকী আৰু লগতে এখন দালিও বনাইছিলোঁ, তেনেকৈ আৰু দালি মাংস দুবিধ এনেকৈ খালোঁ আৰু ভাতকেইটা। মই কাটি আনিছোঁ। এয়া মাংসৰ কাৰী, অকণমান এয়া ফ্ৰাই, দালি এনেকৈ এয়া হৈ গ'ল। ভাতখিনি খালোঁ তেনেকৈ। ভাত পানী খাই দাদাহঁতো অলপ টাইমৰ কাৰণে জিৰালে, তাৰপিছতে এয়া যাবলৈ ল'লে আৰু। মোৰো কেইটামান এয়া বজাৰ কৰিবলৈও আছিলে একচুৱেলি, সেইকাৰণে সেই বজাৰকেইটাও একেবাৰে সিহঁতি কৰি থৈ গ'ল, যাতে মোৰ সুবিধা হয় আৰু। এতিয়া টাইম 5:30মান হৈছে। দাদাহঁত আহিছিলে, আপোনালোকে দেখিলে আৰু। খানা খালোঁ ভালকৈ, বহুত দিনৰ মূৰত একচুৱেলি এনেকৈ চিকেন খালোঁ। চিকেন খোৱাই নাছিলোঁ যেতিয়াৰ পৰা ইয়ালৈ আহি আছোঁ, মানে কিনিবলৈ হোৱা নাই আৰু। বাকী সেয়াই আৰু, দিনটো ধুনীয়াকৈ গ'ল।
এতিয়া দাদাহঁত গুচি যোৱাৰ পিছত বেয়াই লাগিছে আৰু আকৌ অকলে বাৰু যি কি নহওক এতিয়া ভাবিছোঁ অলপ শুই লওঁ অলপ জিৰাই লওঁ আৰু তাৰপিছতে দেখা যাব কি কৰোঁ আপোনালোককো দেখুৱাম বাৰু বাকী এতিয়া ৰুমত একচুৱেলি পানী নাই মানে পানী নহয় মানে খোৱা পানী নাই মানে তো খোৱা পানীটো কিনিব লাগিব বটল এটা আনিব লাগিব আৰু বাকী সেইটোৱে এতিয়া যাওঁ আনোগৈ তাৰপিছত তাৰ আগতে অলপ ৰেষ্ট কৰোঁ তাৰপিছত পানী আনিম চাই থাকক ভিডিঅ'টো আজি বহুত গৰম আছিলে ন তাতে মোৰ ঠাণ্ডা কিবা এটা ইমান খাবলৈ মন গৈ আছিলে তেনেকুৱাতে নেভাৰে দি দিলে মোক এইটো এটা কিবা শেক হয় মেবি অৰিঅ' শেক আছিলে বহুত টেষ্টি আছিলে তাৰপৰা ময়ো থাকি যোৱা ডাল আৰু এইপিনে অলপমান চিকেনৰ লগত ৰাতি ডিনাৰটো কৰিলোঁ আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে মোৰ এনেকৈ ভিডিঅ'বিলাক চাই মৰম দি যাব আজিলৈ ইমানেই